আহিছোঁ আজি ভাত খাবলৈ। আমাক গোটেইখনকে মাতিছে ঘৰৰ। ইজনে কি কৰি আছে চাওক। এতিয়া মাংস বনাই আছোঁ মই। জুইত বনাই মাংস জুইত বনাই আছোঁ। বনালে মাংসটো টেষ্টি বেছি হয় কাৰণে। আজি কিমান দিন হ'ল? এসপ্তাহৰ ওপৰত হ'ল। ঘৰলৈ নোযোৱা? 5 দিন থাকোঁতে আৰু লাগিছেনে আৰু? ঘৰলৈ কেতিয়া? আজি যামগৈ দেই। ঘৰলৈ ইয়ালৈ আহি পিনি এতিয়া ঘৰলৈ যাবলৈ মন নকৰা হ'ল। কেনেকুৱা মাইকী কেলে কি ফটোৱা কথা হয়। এইটো কি কাটি আছা? এইটো কি বস্তু? মাংস বনাই খুৱাব লাগে, ইপিনে আহি পানি মই বনাই খুৱাবই লাগে। এনেকুৱা কথা হৈছে এইবোৰ। কোনে ক'লে আপোনাক? আন্ধা কাপোৰ দেখাইছে নেকি? মই লগোৱা নাই দেই। তাইহে দেখাই আলনা কাপোৰ। আলনা কাপোৰ দেখুৱাইছিলে ভিডিঅ'ত। হা ফালিব মায়ে ৰ।